guys, good morning. Welcome back to my channel Nafisha vlogs. আপোনালোকক স্বাগতম কৰিলো। তো guys আজি চাব পাৰিছে নমানে এতিয়া পুৰা সুচুৰিব পাৰে আৰু হাতমা চলি আছে এতিয়া পুৰা সুচুৰে আৰু তাৰ উৎপাত চাক ইয়া ৰাতিপুৱা টাইম উঠিয়ে ই আগতে সুচুৰি গুচি গলো আকাৰটোৰ ওচৰত এইটো লৈ খেলি আছে কেতিয়াবা টানি মানে থিয়ই হ'ব নেকি এনেকুৱা চেষ্টা কৰি আছে আৰু এতিয়া চাব পাৰিছে ইমান ধুনীয়াকে খেলি আছে মাতি আছো মই নুশুনে সি এটো ধৰি ৰখিব খেলনাবিলাক এটা এটাকে খেলি আছে তো ইয়া চাব পাৰিছে পৰি গৈছে ই বেজেৰাটো পৰি গ'ল তথাপি মানে খেলাৰ ধান্দাত গুনে পায় আৰু তাক এয়া চাক তাৰ উৎপাত চাক এই মেকুৰী পোৱালিৰ দৰে এবাৰ উল্টিব এবাৰ হেৰি কৰিব বাৰিছটোকে পুতলাৰ দৰে খেলি আছে আৰু গোটেই দিন ইয়াত নিজে ধৰি উঠিছে সি উঠি পেলাই খেলনা যিমান আছে সব পেলাই দিয়ে ইয়াত মানে এটাও মানে হামুৰা বটল চটল একোৱে নাথাকে সব পেলাই লটি ঘটি কৰি ইটো হিটো মানে এটা বস্তু নথয় আৰু গোটেই কিটা দি খেলিব আকৌ কান্দিব এইটো কৰিছে তাৰ সবাইছে নেক্সট দিনা ৰাতিপুৱা নমনা যাব লাগে আৰু এইটো মোৰ ঘৰত থকাৰ ভিডিঅ' হয় ইয়া নমনাৰ লগতে ইয়া খেলি আছে এইটো ভণ্টি হয় এইটো মোৰ ভাগিন হয় চাক কোচত লৈ বহি আছে নমনক আৰু নমনে খুব ভাল পায় সৰু ল'ৰা ছোৱালীৰ লগত খেলি খুবেই ভাল পায় আৰু চবেই তাৰ লগত কথা পাতি আছে আৰু সি হাঁহি আছে মিচিকে হাঁহি মাৰে আৰু তাক কোনে পায় আৰু এতিয়া চাব পাৰিছে সি ৱাকাৰত বহি পুৰা মানে মুলত খেলি আছে আৰু খালি ৱাকাৰটো ভাঙি দিব বিচাৰে খালি ইমান টানি ধৰি এতিয়াই ৰখি যাব বিচাৰে তো গাইছ চাব পাৰিছে নমানে বস্তু ভাঙা আৰম্ভ কৰি দেই তাৰ প্ৰথম ৱাকাৰটো চাক কিদৰে খুলি পেলালে এইটো খোলাৰ বস্তু নে ইমান উৎপাত বা আৰম্ভ হৈ গ'ল আৰু কিমান যে খেলনা ভাঙিব আৰু তাৰ জাষ্ট আৰম্ভ হ'লহে আৰু ভাঙি চাঙি নিজেই কান্দি আছে চুকত গৈ ওলাব নোৱাৰে যে তো গাইছ এতিয়া ৰাতিৰ বাজিছে 4টা আৰু নমানে আজি নিজেই হাৰ পাই গ'ল হাৰ পাই খেলি আছে চাকচোন কেনেকৈ চকু মুদি গৈ আছে তথাপি উঠি খেলি আছে মই ভিডিঅ' ধৰি ৰাখিছোঁ আৰু টোপনিৰ এক্টিং কৰিছোঁ এইদৰে কিন্তু মই টোপনি যোৱাৰ এক্টিঙত আছোঁ কিন্তু তাৰ আব্বা উঠিছে এতিয়া নামাজত যাব এতিয়া উঠি গ'ল সি চাক পুৰা মানে বদমাছি খেলিব আৰম্ভ হৈ গ'ল অকলে সি নিজেও নুশুৱে আৰু আমাকো শুব নিদিয়ে নাই এইটো নম্বৰটো নিদিওঁ নহয় এতিয়া ক'ত লৈ নাযাওঁ হৈ থাকা তাৰ উৎপাত চাক সি এবাৰ খালি মোৰ চাইডে আহি পেলাই শুই থাকে এইদৰে মোক মানে পুৰা জোকাই লৈ আছে মই উঠি তাক লৈ ফুৰিব লাগে এতিয়া মই সেইকাৰণে ৰাতিপুৱাই হোৱা নাই ভালকৈ 4টা বাজে এতিয়া মই ক'ত লৈ ফুৰিব যাম তাক সেইকাৰণে মই টোপনিৰ এক্টিং ধৰি আছোঁ সিও মোৰ ফালে মুখখন ঘূৰাই চাই আছে আৰু মোৰ বাৰে মোৰ চকুৰ ভিতৰত আঙুলি সোমাই দিয়ে মোক উঠাব বিচাৰি আছে বহুত চালাক হৈ গৈছে দুষ্ট হৈ গৈছে নমান বহুত কচুগুটি এতিয়া মানে খুব উৎপাত কৰে আৰু চালাকিটো জানে পুৰা চকু মানে আঙুলি সোমাই চকু উলিয়াই দিব খোজে তেই মই উঠি যাম চাক তাৰ চিঞৰখনকে কি ফূৰ্তি বাপৰে টাইম টেবুল নাই যেতিয়া শুই যায় আকৌ ৰাতিপুৱাই উঠি যাব কেতিয়াবা আকৌ শুই থাকে
কি ধুনীয়াকৈ মানে খেলি আছে বটল দি বাৰে বাৰে চাই মই উঠিছোঁ নে নাই কিমান চালাক চাই থাকে মোৰ ফালে চেক কৰে মই উঠিছোঁ নে নাই উঠিলে তাক লৈ খেলিব লাগিব আৰু তাৰ ভয়তে মই টোপনিৰ এক্টিং কৰি আছোঁ এইফালে কেমেৰাটো ধৰি ৰাখিছোঁ বাৰে বাৰে কেমেৰা ফালে চাই আৰু এয়া চাওক নোমানৰ উৎপাত চাওক সি আগফালৰ ৰুমত আহি গৈছে চুচৰি তাৰ আব্বাই ইয়াত কাম কৰি আছে আৰু গোটেই চাৰ্জাৰ টাৰ্জাৰ খুলি লৈ সি বহি আৰামছে খেলি আছে তো গাইজ বেছি টাইম আৰু হোৱা নাছিলোঁ তেতিয়া আৰু 1-2 ঘণ্টাৰ পিছত উঠি গৈছোঁ 6টামান বজাত কাৰণ ইমান ৰাতিপুৱা তাক লৈ ফুৰিব নোৱাৰিম আন্ধাৰ হৈ আছিল 4টা বাজিছিল আৰু 1-2 ঘণ্টা যেনে তেনে ৰাখি দি টেটু ফালি কান্দা আৰম্ভ কৰিছিল বাহিৰত ফুৰিব লাগে তো গাইজ এতিয়া চাব পাৰিছে 11টা বাজে বাপেকে কাম কৰি আছে সেইটো ৰুমত আৰু নোমানে সেইটো ৰুমত যাব লাগে এয়া দৰ্জাজন খুলিয়ে দিবহি এই বাথৰুমত আহি যায় খালি তাৰ উৎপাত চাওক পাকঘৰত মই ৰান্ধি আছোঁ আৰু সি পাকঘৰত আহি গৈছে মেকুৰীৰ নিচিনা এই ঠাণ্ডাত সি টাইলছত কেনেকৈ আহি যায় আৰু এয়া চাওক গোটেই দিন খালি অলপ পিছে আহি চুমা দিব এতিয়া মই কৈ আছোঁ এতিয়া নিদিয়ে এতিয়া কেমেৰাত উঠাম বুলি এতিয়া নিদিয়েহি এই নাকটো ভাঙিয়ে দিব মোক এনেকৈ সোপা ধৰি চুমা দিয়ে চাওক তো এই নোমানৰ নানাই গুৱাহাটী আছিলে তাৰ পৰা অহাৰ টাইমত নোমানৰ কাৰণে ঠাণ্ডা দিনৰ কাপোৰ লৈ আহিছে আৰু আজি সন্ধিয়া মতে আঁঠুৱা পাৰি দিছোঁ আৰু মহ থাকে 2-এটা এই নোমানে খেলি আছে বাৰে বাৰে লুকা ভাকু খেলে এবাৰ লুকাই যায় আকৌ আহে ইমান বদমাচি হৈছে ল'ৰাটোৰ আৰু গোটেই দিন মোৰ লগত লুকা ভাকু খেলি থাকে আৰু মোৰো টাইম পাছ হৈ যায় তাৰ লগত আমাৰ নোমানে ইমান ভাল পায় সৰু ল'ৰা ছোৱালী তাতকৈ ডাঙৰ এইটো একে মুখখন মেলি চুমা দিব গৈছে চাওক আৰু এইদৰে খেলি আছে এইটোৰ লগত পোৱালিটোৰ লগত কি ধুনীয়াকৈ খেলি আছে কিন্তু পোৱালিটোৱে বাৰে বাৰে নিয়েগৈ তাক খেলিব নিদিয়ে তথাপি সি মানে কিছুমান ল'ৰা ছোৱালী আছে ন উল্টাই মাৰি দিয়ে তেনেকুৱা নহয় নোমান বহুত ঠাণ্ডা চাই আছে কেনেকৈ বেচাৰা আকৌ নতুন এটা দিব তো গাইজ আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ আকৌ পুনৰ উভতিম নতুন ভিডিঅ' লৈ তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগত যোনটো ঘণ্টি আছে সেইটো প্ৰেছ কৰি দিব নেক্সট ভিডিঅ'টি সোনকালে আপোনাৰ কাষলৈ আহি যায় তো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ